বুদ্ধিমান মানুহে কেতিয়াও কাকো সমালোচনা নকৰে। বুদ্ধিমান মানুহে সময় অপচয় নকৰে। বুদ্ধিমান মানুহে সময়ক মূল্য দিয়ে। বুদ্ধিমান মানুহে নিজৰ কৰ্মক মনোযোগ দিয়ে। বুদ্ধিমান মানুহে যিসকলে সমালোচনা কৰে তেওঁলোকক গুৰুত্ব নিদিয়ে। কেৱল নিজৰ কামত ব্যস্ত থাকে। আনে কি কৰি আছে নেচায়। আনক লৈ মূৰ ঘামাই নাথাকে। বুদ্ধিমান মানুহৰ বন্ধু কম থাকে, নিচেই নগণ্য। বুদ্ধিমান মানুহক কিবা কাম কৰিবলৈ হ'লে কাকো নকয়। যেতিয়ালৈকে কামটো সফল নহয় তেতিয়ালৈকে কাকো নকয়। বুদ্ধিমান মানুহে অযথা তৰ্ক বিতৰ্ক নকৰে। বুদ্ধিমান মানুহে বিতৰ্ক সদায় এৰাই চলে। বুদ্ধিমান মানুহে সদায় কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখে। বুদ্ধিমান মানুহে যিকোনো খোজ দিওঁতে 100 বাৰ ভাবি চিন্তি কৰে। বুদ্ধিমান মানুহে সদায় শান্ত হৈ থাকে। তেওঁ কি কৰিব কি নকৰিব তেওঁ কাকো নজনায়। তেওঁৰ প্লানিঙৰ বিষয়ে কেতিয়াও নকয় যে মই আজি কি কৰিম কাইলৈ কি কৰিম, কেতিয়াও নকয়। তেওঁ যেতিয়া কামটো সফল হ'ব তেতিয়াহে ক'ব কামটো কৰিছোঁ বুলি। তাৰ আগত কাম নোহোৱাৰ আগলৈকে বুদ্ধিমান মানুহে কাৰো লগত শ্বেয়াৰ নকৰে। কাৰণ কিছুমান বস্তু আছে শ্বেয়াৰ কৰিলে সেই যিবিলাক হোৱা কামো নোহোৱা হৈ পৰে। বহুতো শত্ৰুৱে কিছুমান কামত বাধা বিঘিনি দিয়ে। গতিকে বুদ্ধিমান মানুহে এইবোৰ কাম সদায় কৰে। যদি এইকেইটা গুণ আপোনাৰ মাজত আছে তেনেহ'লে আপুনিও এজন বুদ্ধিয়ক আৰু এইকেইটা গুণ আপোনালোকে আঁকোৱালি ল'ব। বুদ্ধিমান মানুহৰ এইকেইটা কিতাপ আপুনি যেতিয়া আঁকোৱালি ল'ব তেতিয়া সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ কাহিনীটো আছিলে এইটোৱে, বুদ্ধিমান মানুহৰ। কেনে লাগিল কাহিনীটো জনাব। ধন্যবাদ।